ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল কমিশন ব্লগস মোৰ অন্য এটি ভিডিঅ' স্বাগতম জনাইছো। বাকী গাইছ আজি ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈছে। মানে গাইছ আজি যাই আছো আমি নলবাৰীৰ ৰাস চাবা। বাকী নলবাৰীৰ ৰাস চাবা যাম আমি ৰাতি, বাকী অলপমান মানে ইভিনিংকে মানে ভিডিঅ'টো বনাম। তো মৰ্ণিংকে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, বাকী ইভিনিংকে মই বনাই আছোঁ। বাকী গাইছ কোনি যাম একদম কৈ আছোঁ, তো গোটাই লাষ্টত গ'লে ভিডিঅ'টো চাই দিয়া। বাকী গাইছ সেইদিনা মই নলবাৰীৰ ৰাসত জয়ন্তী এটা মিনি ব্লগ বনাইছিলোঁ, তো মিনি ব্লগটো দিছোঁ, আপোনালোকে একদম ছাপোৰ্ট কৰিব গাইছ। বাকী আজি মিনি ব্লগটো দিছোঁ, তো আজি আৰু লং ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তো লং ভিডিঅ'টো একদম চাব দেই গাইছ, চাব একদম অলছো একদম ৰাসত গ'লে। তো ৰাসত যাই কিনে লগ পাই আছোঁ, তো কি হয় কি নহয় পিছত দেখা যাব। তো আমি এতিয়া মানে ডাইৰেক্ট ৰাসত গ'লে যাই লওঁ, চাই লওঁ গোটেই ভিডিঅ'টো। বাকী গাইছ আমি পাই গ'লোঁ একদম মানে নলবাৰীৰ ৰাস। তো অলপমান ভিতৰত গ'লে যাই কিনে দেখি আছোঁ বঢ়িয়াকৈ। তো আমি মানে ইয়াতে আছোঁ এইখন তেল ডিপু। তো সিভাগে ভিতৰত দেখি যাই কিনে দেখি আছোঁ সিভাগে একদম মানুহ ভিৰ হ'বা ধৰিছে লাহে লাহে একদম। বাকী ইভাগে ব্ৰিজখনৰ তলেদি একদম বঢ়িয়াকৈ লাইটিং শ্ব' এটা দি দিয়া আছে। তো আমি ব্ৰিজৰ পৰা দি যাওঁ না কহাদি যাওঁ দেখি আছোঁ একদম। বাকী মানুহ অহা ষ্টাৰ্ট কৰিছে আৰু লাহে লাহে। বাপ্পাও আজি মানুহ অহা ষ্টাৰ্ট কৰিছে আৰু লাহে লাহে। এই আৰু ৰাতি গ'লে কি বেয়া হয় দেখা যাওক। গাছ কি মানুহ আই হা বাপ্পা উঠিব পৰা নাই। হেঁচি উঠিব লগা হৈছে। ইবাগে ৰাসৰ মেইন মূৰ্তিগিলাখান আছে, ইবাগে একদম ৰাসৰ মেইন মূৰ্তিগিলাখান। মানে গাছ মই নবকো আৰু তহঁতে চাই থাক একদম। আৰু বাকী ইবাগে এটা গণেশ বনাইছে একদম বাপ্পা চালিয়া গণেশ বনাইছে দেই গাইছ, মুখ ফুট থাকে একদম। আৰু ইবাগে ৰাসলীলা আছে একদম মানুহ হৰি মন্দিৰ। আৰু ইবাগে আমি আহি পালোঁ একদম হৰি মন্দিৰৰ ফিল্ড খান। বাকী ইবাগেও মানুহ মানে গাছ সকল হয়। ইবাগে চেল্ফি পইণ্ট এটা বনাইছে লাগিছে ন। বাকী ইবাগে দেই গাইছে আৰু গাছ এবাৰ মূৰ্তিৰ মানে মেইন আকৰ্ষণ হৈছে এইটো মানে পুতলাটো ৰাসৰ। মানে বাপ্পা কি ডাঙৰকৈ বনাইছে, বম ডাঙৰ বনাইছে দেই। আৰু এইবাৰ ৰাসত এইবাৰ মানে ফ্ৰীতে বিনামূলীয়াকৈ মানে ইয়াতে পুতলা ৰাস প্ৰদৰ্শন মানে পুতলা থিয়েটাৰ কিবা দেখি আছে। গাছ বহুত ভিৰ মানে যোনে চাই পাইছে আৰু এইটো কমেণ্ট এটা দিলে হ'ল বঢ়িয়া একদম। মানে ইয়াতে ফলকান্তি চাব পাৰি, এতিয়া চাব নোৱাৰি, বহুত ভিৰ একদম। এতিয়া বহুত দূৰ যাব আছে গাইছ। আৰু গাইছ ইবাগে একদম ৰাসৰ মূৰ্তিবিলাক আছে ইবাগে একদম বাপ্পাও দীঘলকৈ মানে ৰাস মানে কি আৰু মূৰ্তি একদম ধুনীয়াকৈ আছে। আৰু ইমান কৈ নাথাকোঁ, বাকী চাই থাকক গাইছ আপোনালোকে একদম। এইবাৰ আমি কিবা ৰাষ্ট্ৰীয় বাণিজ্য মেলা, বাকী ইবাগে সুৰকি কেনে কি পাওঁ দেখি আছোঁ। আৰু ইবাগে আমি আহি পাই গ'লোঁ আমি গ্ৰন্থ মেলা। আৰু বঢ়িয়া একদম ইবাগে কিতাপৰ সকলো হয়, কিতাপৰ দোকান এখনো সুৰকি কেনে কিবা এটা কৈ আছোঁ। আৰু গাছ ইবাগে একদম ধুনীয়া মোৰ এটা সপোন আছে। বাকী ইবাগে নামগিৰা চব মানে বিভিন্ন ধৰণৰ কিতাপ আছে ইবাগে। আৰু ইবাগে শ্ৰী গীতা মানে চব আছে এনেই একদম একফালৰ পৰাই। মই এখন চাইছোঁ ইবাগে মোৰ এটা সপোন আছে। বাকী ইবাগে আছে এটা মানে বিভিন্ন ধৰণৰ একদম কিতাপ আছে। তো আহি কেনে পঢ়ি কেনে লৈ গ'লে হ'ল। আমি আহি পালোঁ একদম নলবাৰী বাণিজ্য মেলা। বাকী ইবাগে মানুহ প্ৰায় হৈছে দেই গাইছ বাপি ঐ। আৰু ভিতৰত দেখি আছে দেখি আছোঁ আৰু বাকী আমি বাণিজ্য মেলাত প্ৰৱেশ কৰি কেনে কিবা এটা বেলেগ মানে ভাইব এটা আহিছে দেই। মা কি সজাইছে মানে অদ্ভুত পেণ্ডেল দিছে কিন্তু। আৰু গাছ ফাইনেলি নলবাৰীৰ ৰাসৰ পৰা আমি আহি গ'লোঁ একদম দিল্লীত। বাপ্পা কি বনাইছে এইটো ইবাগে ইণ্ডিয়া লেখা আছে। বাকী ইবাগে ইণ্ডিয়া গেটটো ভাই এইবাৰ নলবাৰীৰ ৰাসত মানে নতুনকৈ এণ্টাৰ মানে নতুনকৈ আকৰ্ষণ কৰিছে এইটো। বাকী ইবাগে দোকানগিলাখান একদম তাতে কিনিছে ইবাগে ওলাই ইণ্ডিয়া গেটৰ পৰা ওলাই অহাৰ পিছত ইবাগে গোপী গোপিনীৰ ফটো আছে বঢ়িয়াকৈ। আমাৰ আৰু গোপী গোপিনী নাই, যাৰ আছে আৰু মানে শুনি আৰু বঢ়িয়াকৈ ফটো উঠি আছে। আমি আৰু কি উঠিম, তো ওলাই যাওঁ আৰু ইয়াৰ পৰাই বঢ়িয়াকৈ। আৰু এইবাৰ আছোঁ আমি গাহৰি বুঢ়া খাবা একদম মানে ইয়াৰ পৰা ওলাই গ'লে গাহৰি বুঢ়া খাবা আহিছোঁ। তো মানে ফাৰ্ষ্ট টাইম গাহৰি বুঢ়া খাম, কিবা এটা মানে কেনে লাগে টেষ্টিংটো কৰি আছোঁ। কি খাব কি খাবিনে দে একদম খাই কিনে টেষ্টিং কৰি আছোঁ। বাকী আমাৰ আহি গ'ল একদম বঢ়িয়াকৈ গাহৰি একদম গাহৰি পূৰা আহি গ'ল। তো কিবাকে আমাৰ আহি গ'ল চিকেন। তো
বঢ়িয়াকৈ মচমচীয়াকৈ সেই কৰি লৈছি তো একদম মাৰি লওঁ একদম বাকী আমি আহি কেনে মানে খাই লৈ আহি পালোঁ এইভাগে মানে বঢ়িয়াকৈ গেটখনত মানে এইভাগে গেলি মিনা বজাৰ পায় আৰু এইভাগে আছে মানে গেটখনৰ সন্মুখেদি আছে আমাৰ ডিম্পুদাৰ দোকান বাকী মানে ডিম্পুদাৰ নাই চাগে বাকী আগত দেখি ব্লেক এণ্ড হোৱাইটৰ দোকান আছে তো যাই কিনে দেখি দিছোঁ আহি গ'লে একদম ব্লেক এণ্ড হোৱাইটৰ দোকান বাকী এইভাগে এখন হোটেল এইভাগে মানে মানুহ একদম মানে ভৰ্তি হৈ গৈছে বাকী বিকাশ জাহাৰ আছে নে নাই নাজানো কিন্তু লগ কৰিব চেষ্টা কৰিম তো বাকী ভিডিঅ'টোৱে এইভাগে আছে চাইনিজ দে আৰু গাইছ লগ কৰিব চেষ্টা কৰিম কিবাকে লগ পালে চাইনিজ নিজাকে নাই বঢ়িয়া বিকাশ জানাই নেকি একদম ব্যস্ত হৈছে একদম মানুহ আৰু আছে এইভাগে আছে বৰলা হাতৰ জুতি বাকী আমি এতিয়া নাখাওঁ বৰলা হাতৰ জুতি নাখাওঁ বাকী নহয় খালোঁ দেৰি হৈছে এইভাগে বাকী আমি যা আছোঁ দে আছোঁ মিনা বজাৰত দেখি আৰু এইভাগে আমি আহি পাই গ'লোঁ মানে সৰু চলিৰে মানে যাই পাই থকা বস্তু বাকী বাপ্পা ঠিকে আছে দেই আমি এখনত আমাৰ মানে এখন দিন গেছি আৰু এইভাগে কিবা সৰু চলিৰে খেলা মানে সেই আৰু নাও টাইপত খেলবা দিছে কম ফূৰ্তি পাইছি মিনা বজাৰত কি মানুহ আই মোৰ মাই এইবাৰ একদম নতুনকে মানে লণ্ডনৰ পৰা আহিছি পাওঁ মানে বাপ্পা ধূলা চুটিয়াই দিছি আই মোৰ মাই আমাৰ আহি গাল ইভাগে মধুৰিআম ইভাগে বঢ়িয়াকৈ কাটি আছে খাচা খাচ বাকী বঢ়িয়া একদম ইভাগে মিনা বজাৰখন আছে মধুৰিআমে খাই দিয়া মানে ভক চক নপলৈ দেখোন না কি আই দে মধুৰিআমে খাই দিয়া খাই কিনে একদম লগ পাইছোঁ বাই গাইছ ইভাগে মিনা বজাৰত বাপ্পা ইমান মানুহ হৈছে এইবাৰ আজি মানে কিবা উপায় নাই মানে কত উঠাই নহ'ল গম পাইছে না গাইছ এইবাৰৰ কাৰণে আৰু বাই গাইছ মানে বিৰিয়ানী খাই আহিলোঁ বাকী এইবাৰৰ কাৰণে ৰাখছে আৰু বাকী ইভাগে গেটখন আছে তো বাই বাই দিলোঁ ইভাগে চব বাকী ইভাগে যাওঁ আৰু হলত দেখি আৰু ঘৰমুৱা হওঁ কিমান আৰু ঘূৰিবি বাকী গাইছ ৰাতি বৰ্তমান বাজছি মানে বাজছি 11:30 তো এতিয়া আমি যাব লাগে বাকী এই আৰু বিজত উঠিছোঁ এতিয়া আৰু ঘৰত যাওঁ ডাইৰেক্ট ঘৰত যাওঁ আৰু লাহেকৈ আৰু মানুহ চানুহ পাতলিছি আমিও আৰু দে আৰু সেই 6টাতে আহিছিলোঁ আৰু বাকী আৰু মুখ চুখ দেখাব নৰি দে গাইছ কেম্বা লাগি বাকী ইভাগে বেপাৰীগিলাখনো যাব ধৰিলে আৰু বাকী ইভাগে মানুহো পাতলিবা ধৰিছে আৰু চাগাছ নায়ে ৰাও মানে নায়ে দে আৰু মানুহ বাকী মানুহগিলাখান আৰু পাতলিছি লাহে লাহে তো আমি যাওঁ আৰু ঘৰত বাই গাছ নলবাৰীৰ ৰাসত একদম বাই বাই দিলোঁ আজি পৰা নাহোঁ নলবাৰীৰ ৰাসত বাকী এতিয়া আমি যাওঁ ঘৰত একদম ৰিক্সা ইভাগে লাইন হৈ আছে তো আমি এতিয়া যাওঁ ঘৰত বাকী দে আৰু গাছ যদি দে আৰু সেইখিনি ক'ত দিবি বাই